হেল্ল' গাইজ, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মানে এফালে ভাত খাবলৈ নিমন্ত্ৰণ আছিলে, তালৈ আহিলোঁ। তাতে মানে ড্ৰেছ বনাই, ভাওনাৰ ড্ৰেছ বনাই। এতিয়া যিহেতু ৰাস আহি আছে, ৰাসৰ ছিজন, ইয়াৰ নতুন নতুন ড্ৰেছ বনাই আছে, চিলাই আছে। এইফালে ইয়াৰ গোপবালকৰ ড্ৰেছ বনাই আছে, মানে ড্ৰেছ চিলাই আছে। তাৰপিছতে এইফালে নবৌৱে আকৌ আলু কাটি আছে, মানে ভাজিবলৈ আলু কাটি আছে। তাৰপিছত এইফালে এইখিনি ড্ৰেছখিনি দেখিছেনে, এইখিনি মানে মুকুটখিনি বনাই হৈছে অলৰেডি। কিছুমান যিখিনি বনাই আছে সেইখিনি এনেদৰে ইয়াতে ৰাখিছে। তাৰপিছত আৰু মানে বনাবৰ কাৰণে বহুত বস্তু আনি মেলি গোটাই থোৱা আছে, আৰু বস্তু আনিবলৈ গৈছে। যিহেতু ৰাস আহিছে, নতুন নতুন ড্ৰেছ লাগে ন, আৰু এওঁলোকৰ ড্ৰেছটো মানে নতুনেই, বহুত বেছি। মানে মই যিমানলৈকে জানিছোঁ, চবেই মানে এই বাইদেউহঁতৰ পৰাই ড্ৰেছ অৰ্ডাৰ দিয়ে। তেওঁলোকৰ ড্ৰেছটো মানে বহুত ভাল, মানে নতুন আৰু ড্ৰেছটো, আৰু কম দামতে দিয়ে। তাৰপিছতে এইফালে ইয়াত ড্ৰেছ থৈছে দেখিছানে। এইবিলাক মানে কোনোবাই প্ৰতিদিনেতো মানুহ আহিয়ে থাকে ন ভাওনাৰ ড্ৰেছ নিবলৈ। সেইখিনি ইয়াতে থোৱা আছে, আৰু নতুন ড্ৰেছ চিলাইয়ে আছে। এইখিনি নতুন পুৰণা চব একেলগেই আছে, কোনোবাই নিয়ে দিয়েহি আকৌ তেনেকৈ আছে, মানে সামৰিবলৈ হোৱাগেই নাই তাহাঁতৰ। তাৰপিছত নতুন ড্ৰেছ বনাই আছে। এইফালে এইবিলাক নতুনেই দেই। তাৰপিছত এইবোৰ দেখিছেনে কেনেকৈ চব থোৱা আছে, যেনি তেনি অকল ড্ৰেছৰ কাপোৰেই পাব, মানে ড্ৰেছৰ বস্তু আনি বনাই। ইফালে আকৌ এয়া মাছ ফ্ৰাই কৰি থৈছে। তাৰপিছতে এয়া আধা ফ্ৰাই কৰি হ'ল, আধা ফ্ৰাই কৰিয়ে আছে। এইফালে আকৌ নবৌৱে আলু কাটিয়ে আছে। তাৰপিছতে ভাত পানী বনাই মেলি আজৰি হৈ নবৌৱে আকৌ সেয়া মানে মুকুট বনোৱাত লাগিলে, মানে ড্ৰেছৰ কাম কৰাত লাগিলে। তাৰপাছতে আমি ভাত পানী খাই পিনি আজৰি হৈ আহিলোঁ ভাওনা চাবলৈ। ইয়াত দিছেনে বন্তি চন্তি জ্বলাই কিমান ধুনীয়াকৈ ৰাখিছে। সন্মুখত যি জেটটো কিমান ধুনীয়া বনাই ৰাখিছে, দেখিছেনে বাৰু। তাৰপিছতে ভাওনালৈ গ'লোঁ, ভাওনা চাবলৈ নহ'লে গৈ। তাৰপিছত এইফালে আহিলোঁ, ইয়াত ড্ৰেছ মেকআপ কৰি আছে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, আৰু ড্ৰেছৰ কাৰণে যদি প্ৰয়োজন হয় মানে যোগাযোগ কৰিবলৈ নাপাহৰিব। বাই।